নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আজি আমি জগন্নাথ মন্দিৰ দৰ্শন কৰিম আৰু জগন্নাথ মন্দিৰ দৰ্শন কৰাৰ লগে লগে আমি আপোনালোকক দেখুৱাম ইভিনিং কেনেকৈ জগন্নাথ মন্দিৰৰ পতাকাখন সলনি কৰে সেয়া ভিডিঅ'ও দেখুৱাম আৰু লগতে ভুৱনেশ্বৰ টুৰটো আজি এই ভিডিঅ'তে আপোনালোকক দেখুৱাম গতিকে এই ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে গতিকে স্কিপ নকৰি শেষলৈকে চাওক এয়া হৈছে পুৰীধামৰ বাহিৰৰ দৃশ্য আৰু আমি ভিতৰত যিহেতু মোবাইল কেমেৰা একোৱে নিব নোৱাৰোঁ সেইবাবে আমি হোটেলতে থৈ গৈছিলোঁ আৰু পৰিয়ালৰ লগত একপি ধুনীয়াকৈ ফটোও মাৰিছিলোঁ So guys, আমি এতিয়া গৈ আছোঁ ভুৱনেশ্বৰলৈকে এটা ট্ৰেভেল এজেঞ্চিৰ লগত কথা পাতি আমি গাড়ী এখন বুক কৰিছোঁ ভুৱনেশ্বৰ পোৱাৰ পূৰ্বে আমি চাকিগোপাল মন্দিৰত এপাক সোমাই গ'লোঁ যিহেতু আমি ৰাস্তাতে পাইছিলোঁ মন্দিৰটো সেইবাবে মন্দিৰটোত গৈ সেৱা কৰিলোঁ কিন্তু এটা কথা ইয়াতে আপুনি মোবাইল নিব নোৱাৰে চাকিগোপাল মন্দিৰ দৰ্শন কৰি এইবাৰ আমি গৈ আছোঁ ভুৱনেশ্বৰ টাউনলৈকে আৰু তাৰ ওচৰে পাজৰে থকা এইবাৰ সকলো মন্দিৰ আমি দৰ্শন কৰিম যদিহে আপোনালোকে অকণমান আৰামকৈ ফুৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এদিন ভুৱনেশ্বৰতো ষ্টে কৰিব পাৰে আমি 5 বজাতে জগন্নাথ মন্দিৰ দৰ্শন কৰিছিলোঁ আৰু তাৰপিছত ফ্ৰেছ হৈ আমি গৈছিলোঁ ভুৱনেশ্বৰত সেইবাবে আমি একো খোৱা নাই গতিকে ৰাজপথৰ কাষৰ দোকানতে আমি এনেকৈ কিবা কিবি অকণমান খাই ল'লোঁ ভুৱনেশ্বৰৰ ধাউলিৰ শান্তিস্তূপ উদয়গিৰি খানগিৰি আদি লগতে বহু কিবা কিবি চাই আমি আগবাঢ়িলোঁ আন এটা বিশেষ মন্দিৰলৈ সেই বিশেষ মন্দিৰটো হৈছে ভুৱনেশ্বৰৰ পুৰণি মন্দিৰসমূহৰ ভিতৰত অন্যতম পুৰণি মন্দিৰ আৰু সেই মন্দিৰটো হৈছে লিংগৰাজ মন্দিৰ যিহেতু আমি মন্দিৰৰ ভিতৰত মোবাইল নিয়া নাছিলোঁ সেইবাবে বাহিৰৰ পৰা গোটেই দৃশ্য আপোনালোকক দেখুৱালোঁ আৰু ইয়াত আমাৰ অসমতকৈ গৰমটো বহুত বেছি গতিকে নাৰিকল পানীয়ে হৈছে আমাৰ উত্তম উপায় ইয়াৰ পিছত গ'লোঁ আমি মুক্তেশ্বৰ মন্দিৰ ৰাম মন্দিৰ আনন্দ বাসুদেৱা আৰু তাৰপিছত গ'লোঁ এটা মিউজিয়ামত য'ত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ শৰীৰবিলাক সংগ্ৰহ কৰি ৰাখিছে আৰু পৰ্যটকে ইয়াক আহি পেলাই চাব পাৰে আৰু তাৰপিছত আমি চিধা গ'লোঁ একেবাৰে ছান টেম্পললৈ যিহেতু আজিয়ে আমি পুৰীৰ পতাকাখন সলনি কৰাটো চাম গতিকে আমি জুলৈ নগৈ বেছি দেৰি নকৰি চিধাই ছান টেম্পললৈকে গ'লোঁ আৰু ছান টেম্পলৰ পৰা চিধা আমি যাম একেবাৰে জগন্নাথ পুৰীলৈকে ছান টেম্পলত আহিছোঁ আৰু এয়া দেখো আমাৰ বেমাৰী মুখখন বেমাৰী মুখ ঢাকি দিছে বেমাৰত আৰু এয়া আমাৰ ৰীমা সিহঁতে আজি মোৰ লগত গাদ্দাৰী কৰিছে চববিলাক হোৱাইট পিন্ধি মোক ৰেড পিন্ধাই দিছে ছান টেম্পলত প্ৰৱেশ কৰাৰ পূৰ্বে আমি কাটিব লাগিব টিকট আৰু টিকটৰ বাবে একেবাৰে দীঘলীয়া শাৰী আৰু ইয়াতে দেখিছে নহয় কাৰ কিমান পইচা টিকটত লিখা আছে ৰ'ব আৰু এটা বস্তু আপোনালোকে যদি অনলাইন টিকটটো কাটে তেতিয়াহ'লে 5 টকা আকৌ ৰেহাইও পাব সৰুৰ পৰা কোণাৰ্ক ছান টেম্পলৰ বিষয়ে শুনি আছিলোঁ কিন্তু কিতাপতহে পঢ়িছিলোঁ আৰু আজি যেতিয়া স্বচক্ষু দেখা পাইছোঁ মনটো যে কিমান ভাল লাগি গৈছে আৰু এটা কথা ইয়াতে মই মোৰ মা দেউতাক লগত লৈ আহিছোঁ তাতকৈ আকৌ সুখৰ কথা কি হ'ব পাৰে বয়োজ্যেষ্ঠ মানুহখিনি উঠিবলৈ অকণমান সমস্যাৰ সন্মুখীন হ'ব কিন্তু তথাপিতো দেখিছে নহয় কিমান পৰ্যটক আহিছে সকলোৱে চাবলৈ গৈছে আৰু ইয়াতে বিভিন্ন ধৰণৰ ইয়াৰে ওচৰে পাজৰে থকা স্কুলবিলাকৰ ষ্টুডেণ্টো আহিছে চাবলৈ আৰু চাকচোন ভিউটো কিমান বেছি ধুনীয়া সেই যে মোৰ পিছফালে আছে চক্ৰটো সেইটো ক'ত আছে আপোনালোকে গম পাইছেনে নাই আমাৰ যে 10 টকাখন আছে তাত সেই চিম্বলটো আছে সেই চক্ৰটো আছে আৰু এইটো কি হয় এইবিলাকো আছে কোণাৰ্ক সূৰ্য মন্দিৰৰ স্থাপত্যবোৰে ইতিহাসৰ বিভিন্ন কথা বৰ্ণনা কৰে আৰু এই সূৰ্য মন্দিৰটো হৈছে সূৰ্য দেৱতাৰ প্ৰতি উৎসৰ্গিত এটা মন্দিৰ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহে ইয়াতে ভিৰ কৰে কেৱল এই স্থাপত্যবোৰ চাবলৈ আৰু মন্দিৰটো দৰ্শন কৰিবলৈ আমি এতিয়া ইয়াৰে পৰা যাব ওলাইছোঁ মা কেনে লাগিল ভাল বঢ়িয়া লাগিল নেকি গাইজ মই মানে এইটো বহুত দিনৰ পৰা সপোন মানে আছিল যে নিজৰ অলপমান মানে পইচা হ'লে মা আৰু দেউতাক মানে ফুৰাব আনি ফাইনেলি সেই সপোনটো পূৰণ হ'ল এয়া হৈছে জগন্নাথ মন্দিৰৰ পতাকা সলনি কৰা দৃশ্য আৰু আমি হোটেল ৰুম পায়ে লগে লগে মই এই ভিডিঅ'টো আপোনালোকৰ বাবে ৰেকৰ্ড কৰিলোঁ আৰু বিশ্বাস কৰা হয় যে যদি এই পতাকাখন প্ৰতিদিনে সলনি নকৰে তেতিয়াহ'লে 18 বছৰৰ বাবে এই মন্দিৰৰ দুৱাৰ বন্ধ হৈ যাব পাৰে এতিয়া গোটেইকেইটাই মানে খাবৰ কাৰণে বহিছে মই দেখাই আছোঁ জগন্নাথ মন্দিৰৰ একদম ইহঁতে এতিয়া ভোগ খাব এয়া মায়ে পাত ধুই আছে কলপাত কি কৰি আছা তুমি নাই চাওকচোন কি কৈছে স্পেচিয়েলি মটৰ আনি দিছে আজি ভিডিঅ'তে ইয়াতে এৰিছোঁ
বাই বাই। যদি নতুনকৈ মোৰ চেনেল আছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব